আজি আমি ট্ৰেইনিংটো লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা আৰ্থিকভাৱে আণ্ডাৰ ডেভেলপ আৰু আমি মৰেলি ডাঙৰ হৈ আছোঁ যোৱা মানে 70 বছৰে আমি কিবা এটা ডিপ্ৰাইভ হৈ গৈছোঁ নেকি সেইবোৰ চিন্তা কৰি পেলাই আমাৰ এপৰ্ডৰ লগত ট্ৰেইনত লিখা হিচাপে সকলো বড়ো ইউথ যিসকলে স্পেচিয়েলি মুভমেণ্টত ইনফৰ্ম হৈ আছে বড়ো ইউথ লিখিছে কিন্তু এইটো ইনডাইৰেক্টলি NDP সকলক জনাইছে আৰু আমি 10,000 বড়ো NDP সকলক লৈ পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ট্ৰেইনিং দেখুৱাই তেওঁলোকক স্পেচিয়েলি এক্সপাৰ্ট মৰেলি ফিজিকেলি আৰু স্পিৰিচুৱেলি আৰু ফিজিকেলি এক্সপাৰ্ট কৰি পেলাই তেনেকৈ পাৰামিলিটাৰীত আসাম পুলিচ ইণ্ডিয়ান আৰ্মি কেনেকৈ আমি ইনভলভ কৰাব পাৰোঁ বা তেওঁলোকক আমি এপইণ্ট কৰিব পাৰোঁ নিজকে সংস্থাপন কৰাব পাৰোঁ সেই কথাটো আমি চিন্তা কৰি আজি একো হোৱা নাই মানে কথাটো হ'ল আগপিছ হৈছে মানুহৰ জন্মও আগপিছে হয়নে নহয় 10,000 মানুহক গভমেণ্টে ইমান এদিনতে সকলোকে মানে স্কুটিনি নকৰাকৈ একদিনতে দিব নোৱাৰি যিহেতু পেকেজ পৰ্যায়ক্ৰমে দি আছে আৰু পৰ্যায়ক্ৰমে পাই আছে সকলোৱে পাব 10,000 ভিতৰত 10,000 পাব কিন্তু আগপিছত এইখন ঠাইত এনেকৈ ঠাইটো একজেক্টলি মই নাজানো মেবি মোৰ দেন 30 ইনচাইড 34 ডিষ্ট্ৰিক্ট দেখা গৈছে এলায়েন্স হ'বলৈ কৈ আছে নাই এইটো হ'ল তেওঁৰ ব্যক্তিগত কথা পলিটিকেলি ভাৰত গণতন্ত্ৰ এখন দেশ সেই গণতন্ত্ৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'বৰ অধিকাৰ আছে আৰু তেওঁলোকে তেওঁ যদি বিজেপি যাব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু বিটিআৰবাসী যিসকল বিটিআৰত থাকি পেলাই নিজকে মানে যোৱা 17 বছৰে BPFৰ সময়ত তাৰ 60 বছৰৰ আগত মানে নহয় 60 বছৰৰ আগত BPFে শাসন অহা 60 বছৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছে আজি অৱস্থাত আছে সেইটো চিন্তা কৰি BPFে প্ৰধানমন্ত্ৰী আমাৰ BPFবাসীয়ে যাব এই কথাটো ডেভেলপ বিচাৰিছোঁ হাগ্ৰামা বিজেপিত গ'ল বুলি যে হাগ্ৰামা কথা কংগ্ৰেছত গ'ল বুলি যে তেওঁ চেঞ্জ হ'ব সেইটো নহয় মানুহ চেঞ্জ হ'লে কি হ'ব বতৰটো একেই আছে কিন্তু বতৰটো চেঞ্জ কৰিলে কি হ'ব বতৰটো একেই আছে নাই নাই একো এফেক্ট এইটো আমাৰ কাৰণে চিন্তনীয় এটা কাৰণ হ'ব নোৱাৰে কিয়নো আমাৰ BJP UPPL এলায়েন্স চৰকাৰটো 5 বছৰৰ কাৰণে একেবাৰে ফিক্স আৰু আমি ছেফ আমাক কোনো ইয়াত ডিষ্টাৰ্ব দিব নোৱাৰে কোনোবা কুচিয়াৰ ধৰণে বোকাত সোমাবলৈ বিচাৰিলে আমি খাই দিয়া